প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ প্ৰশংসা হওক, প্ৰভু যীশু খ্ৰীষ্টৰ নাম মহিমা হওক। আজি এটা গান গাবৰ কাৰণে খুজিছোঁ আৰু গানটো অসমীয়া হয় আৰু অসমীয়া গানত ইমান খাচ চাগে হোৱা নাই, নাজানো, যি হৈছে আৰু, কিন্তু প্ৰভু যীশুৰ নাম মহিমা হৈছে বুলি মই বিশ্বাস কৰোঁ। আৰু এই গানটো দ্বাৰা আপুনি বহুত আশীৰ্বাদ পাব বুলি মই আশা কৰোঁ। আৰু গানটো এনেকুৱা হয়, জীৱনৰ গোটেই সময় যীশুৰে বাণী বিলাই যাম, জীৱনৰ গোটেই সময় যীশুৰে বাণী বিলাই যাম। তো এই গানটো আপোনালোকে শুনক, চাওক। আৰু মোৰ লগত এজন প্ৰভুৰ দাস পাষ্টাৰ আছে, পাষ্টাৰ সিজু। তেখেতে কেৰেলাৰ হয়, কেৰেলাৰ পৰা এতিয়া আমাৰ গুৱাহাটী অসমত আহিছে আৰু আমাৰ ঘৰত আহিছিলে। আৰু আমাৰ ঘৰত আহোঁতে মই তেখেতক ক'লোঁ, তেখেতে ভাল গান গায় আৰু ভাল কীবোৰ্ড বজায়, কীবোৰ্ড আৰু গান বিৰাট বঢ়িয়া গায়। আৰু যি গাই চব গস্পেল হয়, মানে প্ৰভু যীশুৰ নামৰ মহিমাৰ কাৰণে এই সকলোবিলাক তেখেতে কৰি আছে। আৰু আমাৰ লগত ক্লেমেনো আছে, মোৰ মিছেছো আছে, ক্লেমেনো আছে। তো আহক আমি গানটো আপোনালোকে চাওক। চাই যদি ভাল লাগে নিশ্চয় লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তাৰ লগতে চেনেলটো যদি আপোনালোকে নতুন আহিছে, প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে প্ৰভু যীশুৰ নামত মহিমাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰেইজ দ্য লৰ্ড।